কবিতাটিৰ শিৰোনাম যাৰ সেউতাত মই ৰং লগাম। কবি নীলিম কুমাৰ। কবিতাটি পাঠ কৰিছোঁ ববি বৰা মেধিয়ে। যাৰ সেউতাত মই ৰং লগাম। যিয়ে মোক অতীতৰ ৰাতিবোৰ মনত পেলাবলৈ নিদিব, যিয়ে মোক মৰ্মান্তিক শুভৰাত্ৰি আৰু সুপ্ৰভাতেৰে বিদ্ধ কৰিব, যিয়ে মোক তেওঁৰ চকুৰ পানীৰ ৰঙেৰে সৰু সৰু সপোনবোৰ অঁকাৰ কথা ক'ব, মোৰ সৈতে শোৱা মেজত একেলগে বহিবলৈ ফনিয়াই দিবলৈ মোৰ চুলিৰ অস্থিৰতা, মোৰ গাৰুত এটা গিলিপ লগাই দিবলৈ, বিচনাত পাৰি দিবলৈ শীতল চাদৰ, আৰু মোৰ নিচাৰ আন্ধাৰবোৰ মুচি দিবলৈ যি আহিব, যিয়ে মোক দান কৰিব তেওঁৰ দৃষ্টি আৰু স্পৰ্শৰ আনন্দ, যি লতাৰ দৰে মেৰিয়াই ধৰিব মোৰ দুবাহু কোনো ৰাতিত, মোৰ বুকুত পাক খাই পৰি থাকিব যাৰ চুলিৰ নিদ্ৰা, যিয়ে মোৰ ৰঙা চোলাবোৰ লুকুৱাই থব, প্ৰিয় চিঠিবোৰ পুৰি পেলাব, পুৰণি কবিতাবোৰ সযতনে থৈ দিব, যিবোৰ তেওঁ নুবুজা বাবে মাৰাত্মক নহয়, আৰু যি দিনে দিনে মোৰ অচিনাকি হৈ আহিব, বুকুৰ মাজৰ পৰা দূৰলৈ দূৰলৈ গুচি যাব, মোৰ বিষাদক আৰু বেছি গধুৰ কৰি তুলিবলৈ। তেওঁ আহিব খুজিছে নেকি? যাৰ সেউতাত মই ৰং লগাম। তেওঁ আহিব খুজিছে নেকি? যাৰ সেউতাত মই ৰং লগাম। তেওঁ আহিব খুজিছে নেকি? যাৰ সেউতাত মই ৰং লগাম। ধন্যবাদ। যদি শুনি ভাল পালে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে মোক আৰু এখোজ আগুৱাই যোৱাৰ বাবে অনুপ্ৰাণিত কৰিব। আজিলৈ ইমানতে সামৰিছোঁ।